আজি অকণমান বজাৰ কৰিছে ন বিহু বজাৰ আজি পুৰা ন হয় বজাৰ কৰি লৈ আনিছে মাক জিকে মিলি ন গোটেইখিনি চেণ্ডেলে টেণ্ডেলে গোটেইখিনি সেইটো মোৰ কাৰণে টি চাৰ্ট এটা আনিছে বহুতখিনি আৰু এইযোৰ আমাৰ অকণমানি চেণ্ডেল ভাল লাগিছেনে হা তাই চাই মিলিছে ন তাইৰ লগত হয় হেল্ল' ভিউৱাৰ্ছ চাওঁতে বহাগ মাহ আহি পালে এতিয়া 2026 ৰঙালী বিহুলৈ মোৰ এই চেনেলটোৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি হ'ল উৰুকা বতৰো বৰ ধুনীয়া তাৰপিছত আজি খানা এটাকে খাব পাৰি ন বিহু বন্ধ বুলি ক'লে চবেই সকলোৱে ছুটি পায় এমপ্লয়ীবিলাকে নিজৰ নিজৰ ঘৰলৈ যায় ভালো লাগে সেইকাৰণে এমপ্লয়ীসকলে যিবোৰ প্ৰাইভেট কোম্পানীত কাম কৰি আছে গভৰ্ণমেণ্টখিনি নকওঁ তেখেতসকলে ছুটি একেবাৰে নাপায় এইটো এটা ছিজন আহে কেইটামান আহে যে এটা বন্ধ পায় দুদিন তিনিদিন খুব বেছি বন্ধ পায় এতিয়া মোৰো দুদিন বন্ধ এই বন্ধ দুদিনতে কি কৰোঁ তাকে চিন্তা কৰোঁ ওলৈ তলৈ গৈ টাইম পাছ কৰিব লাগিব মানুহৰ ঘৰে গ'লে বিহু খাই পেলাই কাৰ ঘৰত কি বনাইছে আজি আকৌ উৰুকা বিহু খানা ষ্টাৰ্ট হৈ গ'ল আমাৰ 6 বাজি বব দেই সদায় খানা ষ্টাৰ্ট হৈ গ'ল পাৰ্টিছ অল মাই বিহু খানা অলৰেডি হৈ গৈছে আমাৰ এতিয়া যিটোৱে বিহু হওক খানাটো আমাৰ খোৱাটো কেতিয়াও হেন নেৰোঁ কেতিয়াও আমি সদায় কাৰণ আমি চব খাতে বিতে ঘৰকা হয় দিয়কচোন হৈছে ন লাইলে হৈ গৈছে আৰু 80% হৈছে আৰু মুখত পানী গৈছে দেখি পেলাই নৰকুটা যি ড্ৰাই বনাম বনাম লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বাকী নাজানো পাহৰিলোঁ আজি গৰু বিহু ষ্টাৰ্ট আৰু বিহুৰ দিনাখনহে চিৰা দৈ খাই বৰ মজা লাগে তই মৰম আজি কি বিহু হা আজি গৰু বিহু ন লাও খা বেঙেনা খা কি আছিলে বাকীখিনি বছৰে বছৰে বাঢ়ি যা অঁ ক হে বছৰে বাঢ়ি যা কোৱা বটলে বটলে বাঢ়ি যা কোৱা বাটলা বাটলা বাঢ়ি যা হা লাও খা বেঙেনা খা বাটলা বাটলা বাঢ়ি যা হা আজি আকৌ পাৰ্টি দেই আজি পাৰ্টি ইজ অল ৰাইট বিহুৰ পিঠা আজি আহি গ'ল মায়ে বনোৱা নাই বেলেগে দিছে বৰমাই দিছে তাত ঢেঁকী নাইকিয়া এটা মিক্সিতে বনাই দিছে পিঠা আজি জুতি লওঁ আৰু আমাৰ ছেকেণ্ড ৰেচিপি আছিলে আলু দম ৰুটিৰ লগত এয়াও বনাই দিছে তাকে আৰু মানুহখিনি চবেই মিলি পেলাই খোৱাহে কথা তিলপিঠা মোৰ বিৰাট প্ৰিয় হয় মই এডিক্টেড টাৱত বনাই সেই তিলপিঠা তেতিয়া এটা এটাকৈ লৈ খাই গৈ থাকোঁ আৰু তিলপিঠা সেই টাৱৰ পৰা শেষ হৈ গৈ থাকে কাইলৈও বিচাৰি যাম কাৰ ঘৰত তিলপিঠা তিলৰ পিঠা সোৱাদ ল'বলৈ আজি হ'ল ৰঙালী বিহু মানে মানুহৰ বিহু যোৱাকালি আছিল গৰু বিহু ধুনীয়াকৈ আজি মাহ হালধি পিচি দিছে এতিয়া মাহ হালধি ধুনীয়াকৈ মই গা ধুওঁগৈ আমাৰ অকণমানে খাই আছে এতিয়াহে খাইছে গা চা ধুই পেলাই এতিয়ালৈকে ধোৱাই নাইকিয়া আছে গা চা ধুই ওলালোঁ এতিয়া নতুন কাপোৰ এযোৰ দিলে মোক এতিয়া কাৰোবাৰ ঘৰে ঘৰে ওলাই যাওঁ বিহু খাবলৈ কিবা খাবলৈ পাওঁ নেকি এতিয়া বিহু খাব আহিলোঁ আমাৰ বৰদলৈ ধাবাত বাহিৰত চেম্পিটাকো পালোঁ খালী গাই আছে কাৰণে ভিডিঅ' নলওঁ খাই বিহু আজি বৰদলৈ ধাবাত আজি তিল পিঠা ঘিলা পিঠা বৰা চাউলত দৈ দৈ কৈ মাজুলী দৈ যেন লাগিছে দেই মাজুলী দৈ যেন লাগিছে আজি দৈ সোৱাদ লওঁ চেম্পিদাহঁতৰ মাকৰ ড্ৰেছিং আছিলে বেয়া হৈ গৈছিলে কিন্তু চেম্পিদা আকৌ নতুনকৈ বনালে 135 ইয়াৰ্ছ হৈছে এখন কাঠ চাট বিৰাট ধুনীয়াকৈ দিছে ধুনীয়াকৈ আকৌ লগোৱাইছে বস্তুবিলাক কি ধুনীয়াকৈ বস্তুবোৰ আকৌ তেখেতে নতুনকৈ নিৰ্মাণ কৰিছে
এই বস্তুবিলাক দিছে বহুত পুৰণা, তাকে কোনেও খোৱা নাই, কিন্তু কাঠবিলাকো বৰ ধুনীয়া হৈ আছে। সঁচাকৈ ইমান ধুনীয়াকৈ ৰাখিছে আৰু কাঠবিলাকো ভাল আছিল তেতিয়া দিনৰ, সেইকাৰণে একো নাই হোৱা দিয়কচোন। Astu. Takut dia kan? Apa ini dia? Apa ini? তো চেম্পিদাকে বিহু বুলি কিবা এটা স্পীচ দিব, কিবা এটা এনিথিং। বৰ মৰমৰ, বৰ আপোন বিহু অবিহনে অসমীয়া জাতি সত্তাটো যেন হেৰাই যাব, ক'ৰবাত পাহৰি হয়। কুলিৰ মাত যেতিয়া শুনো, কপৌ ফুলৰ সৌন্দৰ্য যেতিয়া চকুৰ আগত ভাহে, এনে লাগে বহাগ আহিলে, বহাগ যেন 12 মাহে যদি থাকিলে হয়। বৰ ধুনীয়া স্পীচ দিলে, বৰ ধুনীয়া স্পীচ দিলে। কিন্তু দুখো আছে এটা, তাৰ মাজতো অকলশৰীয়া অনুভৱ কৰিছোঁ বহাগত। মিটো বৰ ধুনীয়া স্পীচ দিলে, দেখিছেনে? কি ধুনীয়া স্পীচ, সঁচাকৈ মন মানে কি গাৰ্ডেন হৈ গ'ল মানে, সঁচাকৈ থেংক ইউ। স্পীচটো অলপ নাটকীয়া হ'ল, কিন্তু হৃদয় হয় নাটকীয় কৰাই হৈছে, বেছি নাটকীয়া মানে উপায় নাই। সদায় জীৱনটো সদায় কি এনেকৈ ধেমালি মাজৰে যাব লাগে, কিন্তু জীৱনটো দুখ থাকে, সুখ অকণ সময়ৰ কাৰণে আহে, যেতিয়া ল'ব লাগে ভালকৈ লৈ ল'ব লাগে। এনে কওঁ জীৱনটো এটি যাত্ৰা হয়। হুঁচৰি পাৰ্টি আহিছে, তাকে গীতখন বন্ধ কৰি দিছোঁ। বেক চাইডে গাই আছে, ইয়াতে আহিলে আকৌ বাপুকে লাভ বেঙেনা কটো হৈ যাব, হাজাৰ টকা নিদিলে নতুন হৈ যাব। আমাৰ চেম্পিটা গ'ল ভিতৰলৈ, মই আছোঁ, মই দিব লাগিব, ৰাস্তাই মই কাটি খাই দিম। ববু আহিলে ঝালমুৰি লৈছোঁ, কিবা খাবলৈ ওলাই লৈছোঁ। ৰাস্তা একদম গোটেই খালী গোটেইখন, বিহুৰ বন্ধ যেতিয়া। বিহু আৰু ন আৰু ন আহিছে গানৰ পৰা অকল বিহু বতৰ বুলি ৰাস্তা পাপা জীৱনটোনো কি কেনেকৈ জীৱনটো এটি যাত্ৰা। আমাৰ বিহু গানবিলাকৰ এনাৰ্জিটো বহুত বেছি। মই এজন বাদ্যযন্ত্ৰৰ মানুহ হয়, পশ্চিমী গান আমাৰ ইণ্ডিয়াখন বহুত বজাওঁ, কিন্তু নাজানো আমাৰ বিহু গানবোৰ যে শুনো সঁচাকৈ গানটো ৰখাব নোৱাৰোঁ, নিজৰ কণ্ট্ৰল নহয়। সঁচাকৈ আমাৰ থলুৱা গানবিলাকৰ জোৰটো সঁচাই বেছি দেই, সঁচাকৈ জয় অসম আৰু জয় জুবিন দা দেই, সঁচাকৈ। বাই বাই দেই, বিহু খাই ভাল লাগিলে, বাই 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 বাই, খেল থাক। বিহু বুলি আমি দিনটো হ'লেও তোমাৰ ঘূৰি তেনেকৈ চেষ্টা কৰিলোঁ। আমাৰ এটাও বহি আছে, শুই আছে, মাথা বিষাইছে, হেং মাৰি আছে। ৰাতি আজি ক'তো নাযাওঁ, আজি খানা হৈছোঁ, ইয়াতে খাম, ঘৰতে খাম চবে মিলি পেলাই। ৰঙালী বিহুটো এনেকৈ সমাপ্ত কৰিলোঁ, হ'লেও দুপৰ ঘূৰি মেলি। যি হওক দুদিন বন্ধ পালোঁ, এনেকৈ সময়টো কটালোঁ। কাইলৈৰ পৰা আকৌ কাম আকৌ
মানে কৰিব মোৰ কাম কৰিব মন নোযোৱা হৈছে ক'ৰবাত পাহাৰে চাহাৰে গৈ পেলাই অকণমান নিজকে সময় দিব লগা হৈছে আগৰ নিচিনা দেখোন যিহেতু ভাল লাগিলে দুদিন এনেকৈ সময়টো গ'ল আৰু বিশেষ ফাংচনো তেনেকৈ একো জোৰ নাই আৰু ফাংচন এইবোৰ বিশেষ কৰিবলৈ মন নাই কাৰণ আমাৰ জুবিন গাৰ্গৰ বিশেষে তেখেতৰ এবাৰ উইদাউট এইটো বিহু ৰঙালী বিহু উইদাউট জুবিন গাৰ্গ এইটো বিহু নহয় বিশেষ একো কৰিবলৈ কাৰণে মন যোৱা নাই বিশেষ প্ৰগ্ৰেম এবাৰ বিশেষ একোৱে নকৰোঁ সেইকাৰণে আজি বিহুত কিবা এটা খাইছোঁ যদিও দুখত খাইছোঁ দুখত খাইছোঁ তেনেকৈ ভালেই যি হওক মানুহ অলপ আৰু ফেমিলি লাগে মানুহক ফেমিলিৰ লগত আজি ফেমিলি সাজ খোৱা হ'ল ভাল লাগিলে তেনেকৈ যিটো মৰম চেনেহ কিবা প্ৰব্লেম আছে কিবা প্ৰব্লেম নাইকিয়া মানুহৰ লাইফত বহুত প্ৰব্লেম থাকে বহুত থাকে তেনেকৈ কিন্তু ফেমিলিৰ লগত থকাটোৱে মেইন ইম্পৰ্টেণ্ট সেইটো হয় বহুতখিনি হয় সেইকাৰণে যিটো সময় সুখ পায় সেইটো সেইকাৰণে সামৰি মেলি ল'ব লাগে সেইকাৰণে গোটেইখিনি সেইকাৰণে সময় লওক অলপ এনজয় কৰক সদায় প্ৰত্যেকটো মুভমেণ্ট এনজয় কৰক সদায় নিজৰ ফেমিলিৰ লগত থাকক এতিয়া ভালে থাকক আপোনালোক সকলো আশা কৰিছোঁ সদায় ভাল থাকিব হেপী বিহু ন এভৰিৱান আকৌ লগ পাওঁ এটা নেক্সট ভিডিঅ'ত বাই বাই এটা নতুন যাত্ৰা ষ্টাৰ্ট সময় কৈছে আকৌ নতুন যাত্ৰা ষ্টাৰ্ট কৰিম আকৌ লগ পাম